ভিডিঅ'টোৰ আৰম্ভণিৰ আগতে মই এটা কথা কৈ লওঁ যে মোৰ লগত এখন টিকট আছে মানে কি মই কালি কলিকতালৈ গৈ আছোঁ কলিকতালৈ পুৰা এক্সপ্ল'ৰ কৰিম আৰু গোটেইখিনি আপোনালোকক দেখুৱাম মই কালি 15 জুলাই কলিকতা যাম আৰু আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিলোঁ মই আজিৰ ভিডিঅ'টোত আৰু আপোনালোকে থাম্বনেইলতো দেখিছে আজিৰ ভিডিঅ'টো ক'ত গৈছিলোঁ মই তো কালি মই কলিকতা যাই আছোঁ আৰু আপোনালোকৰ মানে কি আৰু আশীৰ্বাদত যাতে ভালে ভালে উভতি আহিব পাৰোঁ ভালদৰে যাব পাৰোঁ ভালদৰে থাকিব পাৰোঁ আৰু সকলোবোৰ আপোনালোকক দেখুৱাব পাৰোঁ ইয়াৰ কাৰণে মই কলিকতালৈ জাৰ্ণি কৰি আছোঁ আৰু আপোনালোকক মই ডাইৰেক্ট পৰহি ৰাতিপুৱা মানে কলিকতাত লগ পাই আছোঁ আৰু আপোনালোকক গোটেইবিলাক কলিকতাত কি কি আছে চববিলাক মই দেখুৱাম তো এতিয়ালৈ এৰিলোঁ টাটা বাই বাই আৰু মই হেয়াৰ কাট পুৰা দি লৈ দিছোঁ হেয়াৰ কাট দি লৈছোঁ আজি কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব দেই ভাল লাগিছে নে বেয়া লাগিছে তো মোৰ ফাইনেলি এইখন টিকট আহি গ'ল আই এম ছ' এক্সাইটেড তো একদম পৰহি কলিকতাত গৈ আছোঁ আৰু এই গাড়ীখন ৰখি আছে তো আমি যাম ক'ত যাম দেখুৱাই আছোঁ কৈ আছোঁ ৰ হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা সৰ্বগড় ফ্লাইঅভাৰ এইখন মোৰ ফেভৰেট হয় নেকি এতিয়া আমি মোৰ ফ্লাইঅভাৰৰ আমি মাজে মাজে একদম গৈ আছোঁ আৰু এতিয়া চাহ এইটো কি বনাইছে বৈদ্য ডাঙৰ ধুনীয়া এটা বস্তু বনাইছে ইগল বনাইছে আৰু কি বনাব আৰু এইটো ইমহা এক্সপাৰ্ট ড্ৰয়িং মানে মানে এক্সপাৰ্ট মানুহ মাহে বনায় welcome back to my YouTube channel and আৰু ব্লগ তো আমি গোটেইকেইটা লগ হৈছোঁ বাইদেউহঁত আছে তাৰপিছত ভিনদেউৱে গাড়ী চলাই আছে বাবু আছে মোৰ লগত আমাৰ মন তো আমি গোটেইকেইটাই ক'ত গৈ আছোঁ আপোনালোকক কৈ আছোঁ তো আমি যিখিনি জেগাত যাই পাম তাৰপিছতহে ক'ম এতিয়া নকওঁ কাৰণ আমি কিবা কিবি আনিম আৰু ন কি তাৰপিছত কি আনো কি লওঁ তো কৈ আছোঁ দেখুৱাই আছোঁ আমি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এনেকৈ যোৱাৰ মজাই বেলেগ এই গৰমত বহুত ভাল লাগে তো আমি নমিলোঁ আমি নাৰ্চাৰী আহিছোঁ এতিয়া দেখুৱাই আছোঁ চেলিং এছ কে নাৰ্চাৰী সৰ্বজ্ঞাত সকলো ধৰণৰ অন্যতম গছপুলিৰ পৰা ফুলৰ কাটিং নিজেৰে গোটেইখিনি ইয়াতে পোৱা যায় তো আমি ইয়াতে আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এইডাল বৈদ্য ডাঙৰ অমিতা লাগি আছে ইয়াতে নাৰ্চাৰীটো আহিয়ে পালোঁ আৰু খুৰাৰ লগত কথা পাতিম খুৰা কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে নাৰ্চাৰীখন মোৰ এটা মোটামুটি 2 বছৰ পাৰে হ'ল আপোনাৰ ঘৰটো ইয়াতে হয় ন ওচৰতে মোৰ ঘৰ অলপ ডিষ্টেঞ্চ ডিষ্টেঞ্চ আছে আৰু লগতে মানে কেনেধৰণে বনালে বস্তুখিনি আৰু কি কি ইয়াতে পোৱা যায় গাছ গছনি আমাৰ ইয়াতে ধৰক ফল ফুল কাটিং ইত্যাদি আৰু এনেকুৱা পোৱা যায় আৰু চিনাৰী গোটেইখিনি এইটো একে ন মানি এইটো মানি প্লেণ্ট এইটো মানি প্লেণ্ট হয় ন তাকেতো মই বস্তুবিলাক আপোনালোকক দেখুৱাই আছোঁ আৰু গোটেইখিনি ভিউ ক'ত কি পোৱা যায় গাছ গছনি কি আছে তো আপোনালোকক চাই থাকিব এইটো হ'ল নেমু এইটো গোল নেমু লাগি আছে এইটো গোল নেমু এয়া সৰু সৰু গছৰ পুলি যদিও গোল নেমুবিলাক ইয়াতে লাগি আছে সকলোবোৰ আৰু এইটো হ'ল বেঙনাৰ গছ আৰু এইবোৰ চাওক কি ধুনীয়া ধুনীয়া প্লেণ্ট আছে এইটো মই নামেই নাজানো এইবিলাকৰ ক'ত কি আছে এইটো বঢ়িয়া লাগিছে আৰু ইমহা কেকটাছ এয়া হ'ল কেকটাছ আৰু এয়া হ'ল কি আছিলে এইটো এল'ভেৰা এইটো হ'ল এল'ভেৰা এয়া সকলোবোৰ এল'ভেৰা এয়া কেকটাছ এইটো বেলেগ বেলেগ প্ৰজাতিৰ আছে বেলেগ বেলেগ ভাগ আছে হ'লে আপোনালোকক জাষ্ট দেখুৱাইছোঁ নামবিলাক ইমানটো ভালদৰে নাজানো এতিয়া লিখাও নাই আচলতে নামবিলাক
নামবিলাক লিখা নাই ইয়াতে। হাই এইবিলাক পাত এনেদৰে থৈ দিছে কুজি, কি কাৰণত নাজানো, হয়তো ইয়াৰ পৰা গজা উলিব পাৰে। তামোল, তামোল নহয় নহয়, নাৰিকল নাৰিকল, চৰি চৰি চৰি, মই আচলতে তামোল বুলি ভাবিছিলোঁ দেই, তামোলৰ পুলি বুলি ভাবিছিলোঁ। এয়া হ'ল নাৰিকলৰ পুলি, বহুত আছে ইয়াতে নাৰিকলৰ পুলি। गरम गरम हवा आ रही है, गरम गरम हवा आ रही नहीं है, बहुत मतलब इतनी धूप है, इतनी हॉट धूप। है, बुड्ढा हॉट। বৈদ্য হট হে। বহুত ৰ'দ দিছে, কেনেকুৱা গৰম ন? এই গৰমত মানে কি আৰু ফুৰা ফুৰাটো ডাঙৰে কথা। তথাপিতো মই আপোনালোকক ইমান কষ্ট কৰি হ'লেও দেখুৱাই আছোঁ। আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি। প্লেনবিলাক বহুত ধুনীয়া ধুনীয়া কৰি বনাই থৈ দিছে ইয়াতে। আপোনালোকক কাক কি লাগে এদিন আহিব। আমাৰ পূৰা হাইৱেৰ ওচৰতে হয়, সৰভোগ হাইৱেৰ ওচৰতে হয়। আৰু আপোনালোকক নামটোতো মই দিয়ে দিছোঁ, নামটো দি দিছোঁ, আৰু লগতে ইয়াতে আহিব, সোমাব, আৰু আপোনালোকে লৈ যাব পাৰিব, যিহেতু হাইৱেৰ ওচৰতে হয়। আৰু এইটো হাইৱেৰ ওচৰৰ কাষত এইটো হ'ল মন্দিৰ, এইটো মন্দিৰ বনাইছে। এইটো বঢ়িয়া, একদম এয়া হ'ল জামৰ পলি, আই থিংক চ'। চাম কিবা কিবি আছে আৰু ইয়াতে বহুত কিবা কিবি আছে। ফেভৰেট অঁ, খালে মই ভাল পাওঁ, তাতে মই এক কাটং আৰু জ্বালা দিম, ফিং যি টেষ্টি লাগে, নিমখ দিম যি লাগে। এয়া হ'ল নিমৰ পলি, চবখিনি পায় আৰু ইয়াত। মানে চবখিনি পায় আৰু গোটেইখিনি আছে আপোনালোকৰ, গোটেইখিনি মানে আছে বুলিয়ে কৈছে আৰু ন, গোটেইখিনি আৰু আপোনালোকে লাগিলে নিব পাৰিব। ইয়াতে ভাল পালে এইটো হ'ল গোলাপ ফুলৰ, ভালদৰে লগা নাই এইটো গোলাপ। আৰু এডাল গছতে চাওক, এডাল গছতে বগাও লাগিছে এটা ফুল, আৰু লগতে আৰু এইটো লাগিছে গোলপীয়া পিংক কালাৰ, এডাল গছতে লাগিছে, ধুনীয়া লাগিছে। তামোল বুলি তো চাওক, এইবিলাক গোটেই গ্ৰীণ 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 গ্ৰীণ, এনভাইৰনমেণ্টটো বহুত ধুনীয়া হয় ইয়াৰে। मजा आया। এইবিলাক চালোঁ আৰু নাৰ্চাৰীখনো চালোঁ। এতিয়া আমাৰ ভিনদেউ কিবা ল'ল, গাছ কিবা কিবি ল'ল, তাৰপিছত আমি এতিয়া যাওঁ। তো খুৰাই ধন্যবাদ। আৰু ইয়াতে মানে কি আপোনাৰ হাইৱেৰ ওচৰতে যিহেতু হয় নাৰ্চাৰীখন, মানুহবিলাকে আহিলে বস্তুবিলাক নিব পাৰিব। চাৰ্কল অফিচৰ সন্মুখতে হয়। তো এতিয়া লৈ যাওঁ। ধন্যবাদ। এইটো হ'ল আমাৰ ঐতিহ্য মন্দিৰ গড়িয়া মঠ, আমাৰ ইয়াতে হাইৱেৰ ওচৰতে আছে। লাইক কমেণ্ট ছাবস্ক্ৰাইব। She works the night.